নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি মই তোমালোকৰ বাবে অন্য এটি ভিডিঅ' লৈ আহিছো। মই আজি মাধৱ কন্দলীদেৱৰ বিষয়ে কেইটামান প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে আগবঢ়াইছো। যি কেইটা প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ শ অংশৰ হনুমন্তৰ লংকা দৰ্শন কাব্যাংশৰ অন্তৰ্গত আৰু লগতে আসাম কম্পিটিটিভ এক্সাম আৰু বিভিন্ন ধৰণৰ এন্ট্ৰেন্স এক্সামৰ বাবে খুবেই প্ৰয়োজনীয়। এইকেইটা প্ৰশ্ন উত্তৰ এক্সামত অহাৰ খুবেই সম্ভাৱনা থাকে। ভিডিঅ'টো ভালদৰে চাই যাবা। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'ৰ বাবে মোৰ চেনেলটো নিশ্চয়কৈ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। প্ৰশ্ন নম্বৰ 1 মাধৱ কন্দলী কোন যুগৰ কবি আছিল? উত্তৰ শংকৰ পূৰ্ব যুগৰ। মাধৱ কন্দলী শংকৰ পূৰ্ব যুগৰ কবি আছিল। মাধৱ কন্দলী কোন শতিকাৰ কবি আছিল? উত্তৰ চতুৰ্দশ শতিকাৰ। মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ কবি আছিল। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটোৰ কবি কোন? উত্তৰ কবিৰাজ মাধৱ কন্দলী। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটোৰ কবি হৈছে কবিৰাজ মাধৱ কন্দলী। মাধৱ কন্দলীয়ে কাৰ দ্বাৰা ৰচনা কৰা ৰামায়ণ কি ভাষালৈ অনুবাদ কৰিছিল? উত্তৰ বাল্মীকিৰ দ্বাৰা ৰচনা কৰা ৰামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। মাধৱ কন্দলীয়ে বাল্মীকিৰ সংস্কৃত ৰামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত বাল্মীকিৰ সংস্কৃত ৰামায়ণখন প্ৰথম কোনটো ভাষালৈ অনুবাদ কৰিছিল? উত্তৰ ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ ভিতৰত সংস্কৃত ৰামায়ণখন প্ৰথম অসমীয়া ভাষালৈ অনুবাদ কৰিছিল। বাল্মীকিৰ সংস্কৃত ৰামায়ণখন অসমীয়া ভাষালৈ মাধৱ কন্দলীয়ে প্ৰথম অনুবাদ কৰিছিল। মাধৱ কন্দলীৰ ৰামায়ণৰ কোনটো কাণ্ড মাধৱদেৱে ৰচনা কৰিছিল? উত্তৰ আদিকাণ্ড ৰামায়ণ। মাধৱ কন্দলীৰ ৰামায়ণৰ আদি কাণ্ডটো মাধৱদেৱে ৰচনা কৰিছিল। মাধৱ কন্দলীৰ ৰামায়ণৰ কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰিছিল? উত্তৰ উত্তৰাকাণ্ড ৰামায়ণ। মাধৱ কন্দলীৰ ৰামায়ণৰ উত্তৰা কাণ্ডটো শংকৰদেৱে ৰচনা কৰিছিল। কোনে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল? উত্তৰ শংকৰদেৱে। শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। শংকৰদেৱে কিয় মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল? উত্তৰ মাধৱ কন্দলীৰ কাব্য প্ৰতিভাক সন্মান জনাই শংকৰদেৱে মাধৱ কন্দলীক অপ্ৰমাদী কবি বুলি অভিহিত কৰিছিল। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটো মাধৱ কন্দলীৰ ৰামায়ণৰ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে? উত্তৰ সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা। হনুমন্তৰ লংকা দৰ্শন কাব্যাংশটো মাধৱ কন্দলীৰ সুন্দৰাকাণ্ড ৰামায়ণৰ পৰা লোৱা হৈছে। কোন ৰজাৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে বাল্মীকিৰ সংস্কৃত ৰামায়ণখন অসমীয়া ভাষালৈ অনুবাদ কৰিছিল? উত্তৰ বাৰাহ বা বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত। বাৰাহ বা বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলীয়ে বাল্মীকিৰ সংস্কৃত ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল। ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালা তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।